মই মুন্মি ফুকন আপোনালোকক জনাবলৈ পাই বৰ সুখী হৈছোঁ যে অহা 8 নৱেম্বৰত মুক্তি লাভ কৰিব এখনি সুন্দৰ অসমীয়া ছবি অস্তিত্ব। হয়, অস্তিত্ব, যাৰ অবিহনে আমাৰ জীৱনটো হৈ পৰে অৰ্থহীন, যাক জীয়াই ৰাখিবৰ বাবে আমি আজীৱন কৰি যাওঁ কষ্ট। আহকচোন আমি আটাই মিলি এই সুন্দৰ ছবিখন উপভোগ কৰোঁ। মোৰ বিশ্বাস আপোনালোকে ছবিখন খুব ভাল পাব আৰু আপোনালোকৰ বহুমূলীয়া মতামত আমালৈ আগবঢ়াই দিব। নমস্কাৰ, মই উৰ্মিলা মহন্ত। অহা 8 নৱেম্বৰ তাৰিখে এখন ব্যতিক্ৰমী অসমীয়া চিনেমা অস্তিত্ব মুক্তি লাভ কৰিবলৈ গৈ আছে। অস্তিত্ব পৰিয়ালৰ লগত জড়িত সমূহ কলা কুশলী, পৰিচালক, প্ৰযোজকক আটাইলৈকে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা যাচিছোঁ। বৰ্তমান অসমত অসমীয়া চিনেমাৰ এটা খুব সুন্দৰ ধাৰা চলি আছে। মই কামনা কৰিছোঁ যাতে অস্তিত্ব সেই ধাৰা অব্যাহত ৰাখিব পাৰে আৰু অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আপোনালোকে অস্তিত্ব চাবলৈ চিনেমা হললৈ যায় আৰু যি মৰম আপোনালোকে কাঞ্চনজংঘা হওক, বুলবুল কেন সিংহকে হওক বা ৰত্নাকৰক দিছে, সেই মৰম যাতে অস্তিত্বলৈকে দিয়ে। আৰু আমাৰ আটাইৰে প্ৰিয় শিল্পী বিভূতি ভূষণ হাজৰিকা দা যিয়ে এই চিনেমাখনত অভিনয় কৰিছে, তেওঁক মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা যাচিছোঁ আৰু আশা কৰিছোঁ এখন খুব সুন্দৰ চিনেমা যাতে অসমৰ ৰাইজে উপভোগ কৰিবলৈ পাৰে। নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক লৈছোঁ আৰু এখন অসমীয়া চিনেমাৰ খবৰ। এই চিনেমাখনৰ নাম হৈছে অস্তিত্ব। ছবিখন প্ৰযোজনা কৰিছে নাজিম আহমেদ, পৰিচালক মিৰ্জা আৰিফ আৰু অভিনয়ত বিভূতি হাজৰিকা, দিনেশ দাস, বজেন বৰা, ৰোহিত চৌধুৰীৰ লগতে আৰু বিভিন্ন কলাকুশলী। ছবিখনত সংগীত কৰিছে তৰালী শৰ্মা। গতিকে 8 নৱেম্বৰ তাৰিখে এই ছবিখন মুক্তি পাব সমগ্ৰ অসমতে। গতিকে এই চিনেমাখন চাবলৈ সকলোৱে আহক আৰু অসমীয়া চিনেমাৰ উদ্যোগটো যাতে আৰু আগবঢ়াই নিয়ক, তাৰে কামনাৰে আপোনালোকলৈ ট্ৰেইলাৰটো আগবঢ়াইছোঁ। গতিকে আহকচোন সেই ট্ৰেইলাৰটো উপভোগ কৰোঁ। নমস্কাৰ, মই গীতাৱলী ৰাজাকুমাৰী। আমাৰ অসমবাসীৰ বাবে অতি সুখবৰ যে ৰত্নাকৰ আৰু কাঞ্চনজংঘাৰ পিছতে আৰু এখন অসমীয়া বোলছবি আমাৰ মাজলৈ আহি আছে, যাৰ নাম অস্তিত্ব। অস্তিত্ব নামটো খুব অৰ্থবহ, ভাল লগা। ভাবিছোঁ চিনেমাখনৰ ভিতৰৰ যি বিষয়বস্তু সেয়াও খুব ভাল লগা হ'ব। মইতো চাবলৈ যামেই। সমূহ অসমবাসী ৰাইজকো মই সাদৰেৰে আমন্ত্ৰণ জনালোঁ। আপোনালোক সকলো আহক আৰু অস্তিত্ব নামৰ চিনেমাখন উপভোগ কৰক। ধন্যবাদ।